back to my YouTube channel Goodguides. Goodguidesৰ আজিৰ এই নতুন ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো। গাইস, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো ইংৰাজী গ্ৰামাৰৰ নাম্বাৰৰ বিষয়ে। সেয়েহে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবলৈ আহ্বান জনালো। বলক ভিডিঅ'টো আৰম্ভ কৰো। গাইস, আমি প্ৰথমতে জানিব লাগিব যে নাম্বাৰ কি বা ডেফিনেশ্যন অফ নাম্বাৰ অৰ্থাৎ নাম্বাৰৰ সংজ্ঞা কি, নাম্বাৰ কাক বোলে। ইয়াৰ অৰ্থ বা সংজ্ঞা হৈছে যি শব্দৰ দ্বাৰা কোনো নাউন আৰু প্ৰনাউনৰ এক বা একাধিক সংখ্যাক নিৰ্ধাৰণ কৰা হয় তাকে নাম্বাৰ বোলে। নাম্বাৰ বা বচন বোলে অৰ্থাৎ যি শব্দৰ জৰিয়তে কোনো নাউন এটা নে এটাতকৈ বহুত বেছি সেই সংখ্যা নিৰ্ধাৰণ কৰা হয় তাকে নাম্বাৰ বা বচন বুলি কোৱা হয়। ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে কেটেগৰিজ অফ নাম্বাৰ অৰ্থাৎ নাম্বাৰ কেই প্ৰকাৰৰ। ইংৰাজীত বা অসমীয়া গ্ৰামাৰত বচন বা নাম্বাৰ প্ৰধানতঃ দুই প্ৰকাৰৰ। সেইসমূহ হৈছে নাম্বাৰ 1 সিঙ্গুলাৰ নাম্বাৰ অৰ্থাৎ এক বচন বুলি কোৱা হয় আৰু নাম্বাৰ 2 প্লুৰেল নাম্বাৰ অৰ্থাৎ বহু বচন। এতিয়া আমি জানিব লাগিব যে সিঙ্গুলাৰ নাম্বাৰ কাক বোলে অৰ্থাৎ এক বচন কি। সিঙ্গুলাৰ নাম্বাৰ হৈছে ডেফিনেশ্যন অফ সিঙ্গুলাৰ নাম্বাৰ হৈছে যেতিয়া কোনো নাউন বা প্ৰনাউনৰ দ্বাৰা এজন ব্যক্তি বস্তু প্ৰাণী বুজায় তেতিয়া তাক সিঙ্গুলাৰ নাম্বাৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে যেনে বুক, ডগ ইত্যাদি। অৰ্থাৎ সিঙ্গুলাৰ নাম্বাৰে এটা মাত্ৰ বস্তুকহে বুজায় বা অৰ্থাৎ এটা মাত্ৰ ব্যক্তি, প্ৰাণী আৰু বস্তুক বুজায়। কিন্তু আমি যদি প্লুৰেল নাম্বাৰৰ বিষয়ে চাবলৈ যাওঁ তেনেহ'লে আপুনি ডেফিনেশ্যনত দেখা পাব যেতিয়া কোনো নাউন বা প্ৰনাউনৰ দ্বাৰা একাধিক বস্তু, ব্যক্তি, প্ৰাণীক বুজায় তেতিয়া তাক প্লুৰেল নাম্বাৰ বোলে। অৰ্থাৎ এটাতকৈ বেছি যেতিয়া বুজোৱা হয় তেতিয়া তাক প্লুৰেল নাম্বাৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে বুকছ, ডগছ ইত্যাদি। এইখিনি আছিল আমাৰ নাম্বাৰ সম্পৰ্কে সম্যক জ্ঞান। এতিয়া আমি আমাৰ নেক্সট ভিডিঅ'টোত আলোচনা কৰিম যে সিঙ্গুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰ কৰা নিয়মসমূহ কি কি, আমি কেনেদৰে সিঙ্গুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। সেয়েহে আজিৰ ভিডিঅ'টো যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি চেনেলটোৰ সৈতে থাকিবলৈ নাপাহৰিব। থেংক ইউ so much for watching this video.